ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰেৰণাত আজি ভাৰতৰ বিভিন্ন প্ৰান্তৰ এঠাইৰ পৰা আন ঠাইলৈ মানুহৰ লগত যি এটা হৃদয়েৰে যি আমাৰ সম্বন্ধ গঢ়াৰ কাৰণে আৰু গোটেই ভাৰতৰ প্ৰতিটো পৰিয়ালে যাতে আমাৰ শ্বহীদসকলৰ আজি যাতে এটা সন্মান জনাব পাৰে ইয়াৰ কাৰণে যেটো দেশত এতিয়া অমৃত কলহ আজি চলি আছে আৰু এই কাৰ্যসূচী আজি আমি কুমাৰীঘাটাৰ এই চেঁচাপানী অঞ্চলত ৰূপায়ণ কৰি আছোঁ আৰু এই ৰূপায়ণ কৰাত আমি অংশগ্ৰহণ কৰি যথেষ্টখিনি উৎফুল্লিত হৈছোঁ ইয়াত বহুত আমাৰ বিভিন্ন গাঁৱৰ পৰা উপস্থিত হৈছে সমদল ওলাই আজি আমি VCDC অফিচত ইয়াত আমি বিভিন্ন গাঁও আৰু প্ৰতিটো ঘৰৰ পৰা আনা এই মাটিখিনি আমি ইয়াত মিলিয়াই আমাৰ কলহত এইটো ৰেডি কৰিছোঁ যাতে একটু আমাৰ ডেভেলপমেণ্ট ব্লকত যাব ইয়াৰ পিছত আকৌ আমি গুৱাহাটী তাৰপিছত দিল্লী পঠোৱাৰ কাৰণে ব্যৱস্থা কৰিম আজি প্ৰেক্ষাগৃহ মুকলি কৰিছে এইটো আজি আমি BTR চৰকাৰৰ তৰফৰ পৰা আমি চেঁচাপানী বৰা বজাৰত আমাৰ এটা প্ৰেক্ষাগৃহ আমি নতুনকৈ বনোৱা হৈছিল আৰু এখন আজি উদ্বোধন কৰিব পাই নিজকে ধন্য মানিছোঁ আৰু এই চেঁচাপানী অঞ্চল বৃহত্তম অঞ্চল হয় ইয়াত বহু দিনৰ পৰা এইটো এটা সমস্যা আছিলে যে মিটিং কৰিবৰ কাৰণে ঠাই নাই আমি বিদ্যালয়খন আমাৰ চেঁচাপানী বিদ্যালয়খন কেতিয়াবা আমি ব্যৱহাৰ কৰিব লগা হৈছিলে কিন্তু আজি ইয়াত এখন প্ৰেক্ষাগৃহ হোৱাৰ লগে লগে ইয়াত বিভিন্ন সমস্যা বা বিভিন্ন মেল মিটিং ইয়াত আৰম্ভ কৰিব পাৰিব ইয়াৰ কাৰণে মই প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ কিমান লাখ টকীয়াৰ প্ৰেক্ষাগৃহ ইয়াত এখন প্ৰেক্ষাগৃহ আমাৰ 18 লাখ টকীয়া 18 লাখৰ আছিলে আৰু এইটো 18 লাখ হ'লেও বহুত ভাল হৈছে ইয়াত মানুহখিনি ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে যে বহুত দিনীয়া এটা সমস্যা আজি পূৰণ হ'ল মহিলা গোটসকলৰ লগত আপুনি যে আলোচনা কৰিছে কিবা প্ৰতিশ্ৰুতি দিছে নেকি মহিলা গোটৰ আজি ইয়াত আমাৰ অসম চৰকাৰৰ পৰা প্ৰতিটো আমাৰ আত্মসহায়ক গোটৰ সদস্যক আজি আমি 10,000 টকা দিয়াৰ কাৰণে আমাৰ চৰকাৰৰ পৰা ব্যৱস্থা কৰা হৈছে মই সবকে অনুৰোধ জনাইছোঁ অহা কেইমাহ পিছত আমাৰ যিমান আমাৰ ল'ৰা ছোৱালী আছে যিসকলে আজি বেকাৰ হৈ আছে তেওঁ সকলোকে 2 লাখ টকা দিয়াৰ কাৰণে ব্যৱস্থা কৰা হৈছে এইটো লগতে আমাৰ BTC চৰকাৰৰ তৰফৰ পৰা আত্মসহায়ক গোটক যাতে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে ইয়াৰ কাৰণে আমাৰ প্ৰথম হিচাপে আজি 25,000 টকা দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু যিসকল ৰৈ গৈছে তেওঁসকল পৰ্যায়ক্ৰমে দিয়াৰ কাৰণে ব্যৱস্থা কৰা ডিজিটেল বডো নিউজनिफ्राय गासैखौबो खुलुमनाय आरो बरायनाय बावहरनाय जाबाय मदद आरो हेफाजाबनि नोजोरजों नोंथांमोननि सेराव दं डिजिटेल बडो निउज वेब पर्टेल सुखु दुखुनि समाव खैदां खैफोदनि समाव नोंथांमोननि राव जानानै ओंखारबोदों डिजिटेल बडो निउज खौरां दैथायहरनो आरो जोंजों थोंजोङै फोनांजाबनो थाखाय जानबुं दं 6901559919 उदां आरो सैथो खौरां फोसावनायनि थांखिजों नोंथांमोननि सेराव दं डिजिटेल बडो निउज